এতিয়া দেখা পাইছে দেখা পাইছো ৰ কিন্তু চকুটোহে দেখা পাইছো হে মই কৈ দেখা নাই তই ক'ত দেখা পাবি মোৰ দেখা পালি দেখা পাবি চৌকা লগা এতিয়া हाँ मैं नहीं गया ये तो गुनी आई फ्रॉड ये सूरज ও বাবা ও কি চাইছে বাবা এই কিবা এটা বস্তু চাই আছো ও বাবা কি চাইছা ও পলো পলো डांगना ककालानो धरी पले गेलेन दे सौगा पि जन्म देते भुलाइसिले मोर ओ मैना मैना ए पानी एक गिलास आनसुन लो ए मैना ए बसुन एते ब दे बहिलोसुन बहिलो क्या ये देता ए कम दे কি কৰি আছা তই এগলা পানী গলা কে সিটে আছা ए কই সুরা কোসুন ও আমার তে আজি গলি দিনতে পাগলই তো ঘৰৰ ভিতৰ পৰা বাইজত নাইবি কি কৰি আছা তই এগলা কি কৈছো দুদিন মান পিছত তই নিজে গম পাবি ৰ কি চাই থাকচোন চাই থাক এ মই অলপ বাগাত দেং দে এই গাটো বেয়া লাগছি দেতে মই দোকানৰ পৰা আহো ঠাণ্ডা এটা লো কি বে এগলা কৈ আছে কি বে বাগৰ কথা কলা হলিও ভাই তই দেখা পালি ৰচোন মই আকৌ দেখা নাপলো দেখা পালি কি হ'ব এ বুঢ়া বিহু কিনকি খাই দিলে কামা এ হয় দে মোৰ কথা একদম কিলা বিহু উঠি গৈছে কান্দে চান্দে আয়া পাৰিবেই নৰিয়ে তাকে হোৱা আহুৰা ঠাণ্ডা এটা দেখচোন কি জনালি ঠাণ্ডা নিবি আসলে নেকি অ আসলো ৰবা এ ৰাস্তাত বোলে বাগৰছি যাও ৰবা এতিয়া হাও জনালি বা গলছি আমাৰ ঘৰত কোনে কল লাগা তোমাক আমি ধোৱা গমেই বনাই অ হা অলছি বোলে আমাৰ দেউতাই কৈছি দেখোন অ যাও ৰবা দাতে থাকা এ বাদ দি এলা বাক্সাক তাকেটোৱে ঐ যিয়ে নহওক জনাল কিন্তু ময়ে বিয়া কৰাম দে ই পাতপি তই বিয়া দেখছি কোনি আমকাৰ আমা হে তই নৰা ময়ে কৰাম বিয়া তই এলা আকৌ মাথাই নামাৰিবি বিয়া পাতপিয়াতো মোৰে ইচ্ছা আছিল ৰ যিহেতু তই আগে দেখছিয়া তই আগে প্ৰপ'জটো মাৰিছাচোন কি বেয়া কৈ তাই ট্ৰাই কৰি চাব পাৰি একবাৰ তাই গেলে নেকি জনাই এইটো আজতে প্ৰপ'জটো মাৰি তুই যা তই যা মই নাযাওঁ যা তই কিয় নাযা মই নাযাওঁ যা তই যাচোন আগে তই কৰিয়া জনালি ৰবাচোন হাও কিয়া তুমি পিছে পিছে আহি আছ কিবা কথা আছিল পিছে পিছে মানে কথা এটা আছিল ৰবা কি কথা বা কচোন
কি কথা মানে আই লাভ ইউ। মই তোমাক ভাল পাবা নোৱাৰো দা, মই তোমাক বন্ধু হিচাপেহে ভাবো। অ হয় নেকি দাতে? তাই আৰু এই দুটাৰ লগত কি কৰি আছে, কি কথা পাতিছে এনে? আহক ৰ সুধবা লাগব। ও কি হলে পুজি দিছা নেকি চিট? হেলা আমাৰ একো নাই দে ভাই। পিছে মই যাওঁতে মই ধৰি আছো দেই। শুনছ হয়তো কিবা কেছ করবো না। কি দুটা তই আৰু কি চাই আছা? মই কি করছো তই বাদ দি, তই সেই বাঘ দুটাৰ লগত কি কৰি আছিলি, কি কথা পাতি আছিলি? বাঘ? কি বাঘৰ কথা কৈ আছা তই? ক'ত বাঘে? মই কৈছিলো না তোক বাহিৰৰ বাঘ দিছিলো, আৰু তই সেই দুটাৰ লগতো কথা পাতি আছা। অ তই যাৰ লগত কথা পাতি আছিলি গাঁৱৰ সেই দুটাই বাঘ। বাঘ? দুটা এগিলা কি কৈ আছা? এই দুটা মোৰ বন্ধুহে, কি বাঘ বুলি ক তই সিহঁতক? এই তইও কিবা আগত দৰে মানুহৰ কথা ক দে। কি বুঝবি মোৰ কথা, আজিকালি হল দিনকাল বেয়া, ভাল কথা কলেও বেয়া পা। তই যি কি কথা ক, আপা চব বেয়া নহয়ে, আপোন ভালে জগত ভাল, সিহঁতে বেয়া চলি নহয় নহয়। গম পাইছো ৰ আপোন ভালে জগত ভাল। এতিয়া কথা হল কি, তইতো দেখাই পাই থাকা মোবাইল চাই থাকা, দেখা নাই সিদিনাখনে গুৱাহাটী চহৰত গাঁৱৰ পৰা যোৱা এটা ছোৱালী আৰু বন্ধুৱে ছোৱালীটোক মাৰিলাক বন্ধু হিচাপে লৈ। এতিয়া কেনে হানুচি আমাৰ চহৰৰ পাৰাৰ কথা গেলা, অ গাঁৱতো এনাহান হৈছি, এনাহান নকৰবি। দেখছো দেই তোৰ কেনাই বন্ধু, এই ৰাতিপুৱা দেখা পাইছো মই। তই বৰ সেয়ে, তই গোটেই মোবাইলটো চাইছা আজিকালি নিউজৰ কথাই কৈ থাকা। হ'ব দে গোটাই, ইমান গোটাই তই বুজাব নাগে, মই জানো দে। অ ভাইপে হেঁতে কলি বেয়ে দে, পদ্মাকাৰ আপিটো গেলে যে তও যাব পাৰবি দে, আৰু যোনী মাক বাপেকৰ কথা নুনে এনে ৰহাতলে যাবয়ে, সেইটো মনত ৰাখবি।